4 নম্বৰ প্ৰশ্ন BE আৰু CF এটা ত্ৰিভুজ ABCৰ দুডাল সমান উন্নতি সৰ্বসমতাৰ সকবা বিধি ব্যৱহাৰ কৰি প্ৰমাণ কৰা যে ABC ত্ৰিভুজটো সমদ্বিবাহু তাৰ মানে এটা ত্ৰিভুজৰ দুডাল উন্নতি যদি সমান হয় তেতিয়াহ'লে সেই ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হ'ব বুলি প্ৰমাণ কৰিব লাগিব সলিউশন আমি ত্রিভুজটো আঁকি ললো ABC এটা ত্রিভুজ যার উন্নতি BE আৰু CF আৰু ইহা দুডাল সমান তা প্ৰমাণ কৰিব লাগে যে এই দুটা ত্রিভুজ এই ত্রিভুজটো সমদ্বিবাহু ত্রিভুজ দিয়া আছে ত্রিভুজ ABCৰ BE আৰু CF দুডাল উন্নতি তাৰ মানে ABC ত্রিভুজৰ BE আৰু CF এই দুডাল উন্নতি যাতে BE = CF कारण BE to CF লগত সমান হয় প্ৰমাণ কৰিব লাগে যে ABC ত্ৰিভুজটো সমদ্বিবাহু এটো ABC টো সমদ্বিবাহু বুলি প্ৰমাণ কৰিব লাগিব প্ৰমাণ ত্ৰিভুজ BEC তাৰ মানে BEC আৰু ত্ৰিভুজ CFB ৰ পৰা পাম মানে CFB এই দুটা ত্ৰিভুজৰ পৰা আমি পাম কি পাম BEC ৰ BE2 CBF or CF or লগত সমান প্রদত্ত এটা আমাক প্রশ্নতে দিয়া আছে তাৰ পিছত এঙ্গেল BEC কোনটো এঙ্গেল CFB এই কোণৰ লগত সমান কাৰণ প্ৰত্যেকে 90 ডিগ্ৰী কাৰণ এটা উন্নতি হয় উন্নতি মানে কি BE to AC ৰ ওপৰত লম্ব গতিকে এটো 90 ডিগ্ৰী CF to AB ৰ ওপৰত লম্ব গতিকে এটো 90 ডিগ্ৰী গতিকে এই দুইটা যেহেতু 90 ডিগ্ৰী গতিকে কোন দুটা সমান হ'বই প্ৰত্যেকে 90 ডিগ্ৰী তাৰ পিছত আমি এই বাহু ললো এই কোণ ললো এই ত্রিভুজৰ এতিয়া এই কোণৰ এইটো কোণ 90 ডিগ্ৰী যেহেতু BEC ত্রিভুজৰ এইটো কোণ 90 ডিগ্ৰী গতিকে তাৰ বিপৰীত বাহুটো কি হ'ব কৰ্ণ হ'ব গতিকে BC কৰ্ণ আকৌ এফালে এই ত্রিভুজৰ এই CFB ত্রিভুজৰ এইটো কোণ 90 ডিগ্ৰী গতিকে তাৰ বিপৰীত বাহুটো কৰ্ণ হ'ব গতিকে এইটো কৰ্ণ তাৰ মানে দুইটা ত্রিভুজৰ এটা সাধাৰণ কৰ্ণ আছে BC টো সাধাৰণ কৰ্ণ গতিকে আমি ক'ব পাৰো যে BC = CB कारण সাধারণ বাহু তার মানে সাধারণ কর্ণ হয় মানে BEC ত্রিভুজৰ কর্ণ BC আৰু BFC ত্রিভুজৰ কর্ণ BC গতিকে দুইটা ত্রিভুজৰ সাধারণ বাহু BC হয় ঠিক আছে তাকে এতেকে ত্রিভুজ BEC সৰ্বাংগ সম ত্রিভুজ CFB গতিকে আমি ক'ব পাৰো যেহেতু তিনটা অংগ সমান দেখালো BEC ত্রিভুজৰ BE2 BFC ত্রিভুজৰ CF ৰ লগত সমান দেখালো 90 সমান দেখালো আৰু তাৰ এটা কৰ্ণ সাধাৰণ দেখালো ঠিক আছে গতিকে এই দুটা ত্রিভুজ সৰ্বাংগ সম হৈ গ'ল সকবা বিধিমতে সমকোণ কৰ্ণবাহু বিধিমতে ত্রিভুজ দুটা সৰ্বাংগ সম হ'ল যেতিয়া দুটা ত্রিভুজ সৰ্বাংগ সম হয় তেতিয়া সিহঁতৰ অনুৰূপ অংগবোৰ সমান হয় গতিকে এঙ্গেল BEC মানে BEC ত্রিভুজৰ এঙ্গেল BC টু এই কোণটো ত্রিভুজ CFB ৰ এঙ্গেল CBF এই কোণটো সমান তাৰ মানে এই কোণৰ লগত এই কোণটো সমান ঠিক আছে তাৰ পিছত আমি ক'ব পাৰো BCE ক আমি BCA লিখিব পাৰো BCE ক আমি BCA লিখিব পাৰো কাৰণ একেটা কোণকে বুজাব ঠিক একেদৰে CBF ক CBA লিখিব পাৰো সেইকাৰণে আমি এটো লিখিছো এঙ্গেল BCA = এঙ্গেল CBA দ্যাট ইমপ্লাইজ যেতিয়া দুটা ত্রিভুজ সমান হয় যেতিয়া দুটা কোণ মানে দুটা কোণ এটা ত্রিভুজৰ দুটা কোণ সমান হয় তেতিয়াহ'লে সিহঁতৰ বিপৰীত বাহু সমান হ'ব গতিকে আমি AB = AC বুলি ক'ব পাৰো গতিকে BC ৰ লগত CBA সমান গতিকে তাৰ বিপৰীত বাহু AB = AC এই দুটা বাহু কিয় সমান হ'ল কাৰণ যেহেতু ত্রিভুজৰ সমান কোণৰ বিপৰীত বাহু সমান এটো আমাৰ ধৰ্ম আছে গতিকে ক'ব পাৰো যে ত্রিভুজৰ AB = AC সমান যেতিয়া এটা ত্রিভুজৰ দুটা বাহু সমান হয় তেতিয়া সেই ত্রিভুজটোক আমি সমদ্বিবাহু বুলি কওঁ গতিকে ABC ত্রিভুজটো সমদ্বিবাহু প্ৰশ্ন নম্বৰ 5 ABC এটা সমদ্বিবাহু ত্রিভুজ য'ত AB = AC AP লম্ব BC আঁকি দেখুৱা যে এঙ্গেল B = এঙ্গেল C মানে এনেকৈ ক'ব বিচাৰিছে সলিউশন দিয়া আছে ABC সমদ্বিবাহু ত্রিভুজৰ AB = AC তাৰ মানে ABC এটা সমদ্বিবাহু ত্রিভুজ হয় যাৰ AB বাহুটো AC বাহুৰ লগত সমান তা কৈছে যে AP লম্ব BC হলে দেখুৱাব লাগে যে এঙ্গেল B = এঙ্গেল C যদি এই দুটা বাহু সমান আৰু AP টো যদি BC ৰ ওপৰত লম্ব হয়
তেতিয়া এংগল বিটো এংগল চিৰ লগত সমান বুলি দেখুৱাব লাগিব। প্ৰমাণ ত্ৰিভুজ এ পি বি আৰু ত্ৰিভুজ এ পি চিৰ পৰা পাওঁ। তাৰমানে ত্ৰিভুজ এ পি বি আৰু এ পি চি এই দুটা ত্ৰিভুজৰ পৰা আমি পাম। কি পাম? এ বি ইকুৱেল টু এ চি, এইটোতো আমাক দিয়া আছে এ বি ইকুৱেল টু এ চি প্ৰদত্ত। এংগল এ পি বি ইকুৱেল টু এংগল এ পি চি, কাৰণ কিয়? প্ৰত্যেকে 90 ডিগ্ৰী, কাৰণ এ পি বি চিৰ ওপৰত লম্ব আছিল, গতিকে এইটো 90 এইটো 90। গতিকে আমি ক'ব পাৰোঁ যে প্ৰত্যেকে 90 ডিগ্ৰী হোৱাৰ কাৰণে এ পি বি আৰু এ পি চিটো সমান। তাৰপিছত আমি পালোঁ এ পিটো, এই এ পি ত্ৰিভুজটো বাহুটো এই ত্ৰিভুজতো আছে আৰু এ পি বাহুটো এ পি ত্ৰিভুজতে আছে, গতিকে সাধাৰণ বাহু, গতিকে এ পি ইকুৱেল টু পি এ সাধাৰণ বাহু। এতিয়া আমি কি সমান দেখালোঁ? এ পি বি ত্ৰিভুজৰ এ বিটো এ পি চি ত্ৰিভুজৰ এ চিৰ লগত সমান, এংগল এ পি বিটো এংগল এ পি চিৰ লগত সমান 90 ডিগ্ৰী এইটো। লাষ্ট আমি দেখালোঁ মানে এইটো 90 ডিগ্ৰী হোৱাৰ লগে লগে এইটো কৰ্ণ হৈ গ'ল। কৰ্ণ এটা সমকোণী ত্ৰিভুজৰ এটা কৰ্ণ আৰু এটা বাহু, আনটো ত্ৰিভুজৰ কৰ্ণ আৰু বাহুৰ লগত যদি সমান হয় ত্ৰিভুজ দুটা সৰ্বাংগ হ'ব। গতিকে আমি ক'ব পাৰোঁ যে ত্ৰিভুজ এ পি বি সৰ্বাংগ ত্ৰিভুজ এ পি চি। কি বিধি মতে? স ক বা বিধি মতে, মানে সমকোণ কৰ্ণ বাহু বিধি মতে, মানে দুটা ত্ৰিভুজৰ সমকোণ হ'ব লাগে ত্ৰিভুজ দুটা, লগতে দুটা ত্ৰিভুজৰ কৰ্ণ সমান হ'ব লাগে আৰু যিকোনো এটা বাহু সমান হ'লে ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব। এতেকে যেতিয়া দুটা ত্ৰিভুজ সৰ্বাংগ সম হয় তেতিয়া ইহঁতৰ অনুৰূপ অংগবিলাক সমান হয়। গতিকে এ পি বি ত্ৰিভুজৰ বি কোণটো এ পি চি ত্ৰিভুজৰ চি কোণৰ লগত সমান। গতিকে আমি ক'ব পাৰোঁ এংগল বি ইকুৱেল টু এংগল চি, CPCT মানে কাৰেছপণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেণ্ট ট্ৰায়াংগল, মানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংগ সমান দেখুওৱা হ'ল। ঠিক আছে।